জালুকবাৰীৰ কৃষ্ণচূড়াৰ চহৰত হাজাৰ সপোনৰ সাক্ষী তুমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়। তোমাৰ স্বপ্নৰ উপবনত আহিছোঁ বসন্তৰ এটি গান গাবলৈ। কলেজ ৰোডৰ দাঁতিৰ কৃষ্ণচূড়াজোপা হৈ ফুলি ৰম ছিঙিবলৈ আহিব লাস্যময় গাভৰুৱে চুলিৰ খোজত লগাবলৈ। হেঁপাহৰ এই একাবেকা ৰাস্তাত খোজ দিম সন্ধিয়া, ৰঙা নীলা পখিলাৰ উৰণ চাম। মন যায় বাস্তৱত বহিম, তাতে লিখিম এটি প্ৰেমৰ কবিতা নতুবা এটি গান। কেতিয়াবা মন উৰা মাৰে ফাগুনৰ সেই পলাশ শিমলুৰ দিশলৈ, আকৌ কেতিয়াবা মনৰ দুৱাৰ মুকলে দীপৰ বিলৰ নীৰৱ বতাহৰ সোৱাদ ল'বলৈ। তাতে দুয়ো বহিম, আকৌ আৰম্ভ কৰিম এটি সুমধুৰ কাহিনী। চ'তৰ লঠঙা ডালবোৰে যেন কৈ যায় প্ৰতিজন এছিয়ানৰ হতাশ মনৰ নিৰাশ বৰ্ণনাবোৰ। সপোনবোৰ উজৰিছে মাজনিশাৰ অজস্ৰ চিন্তাৰ মাজত। চিগাৰেটৰ ধোঁৱাত জ্বলিছে জীৱনৰ এটি এটি ক্ষণ। তথাপিও চ'তৰ সেই লঠঙা ডালবোৰত কুঁহিপাত ওলোৱাৰ দৰে এটি সৰু বিমূৰ্ত চিন্তাই যেন জীৱনটোক পুনৰ উদযাপন কৰিবলৈ শিকায়। সপোনবোৰ যেন জীপাল হয় এইচিৰ বৰষুণজাকৰ বুকুত। ক্লক টাৱাৰৰ সময় গণনা কৰি কৰি আকৌ উভতি আহোঁ বাছ ষ্টপলৈ। কত ৰ'দ বৰষুণ ঠেলি এইচি বাছখনে যেন সঠিক ঠিকনা দি যায়। আবেলি ক্লাছৰ শেষত গছৰ তলত এটি মধুৰ সোঁৱৰণ, লগৰ সমনীয়াৰ লগত অন্তহীন সংলাপ, কথাত মাত্ৰ মগজু খুলুঙা কৰা লেবৰ সেই থেভেনিনছ আৰু নৰ্টনছ থিয়ৰিয়াম। দিনটোৰ ব্যস্ততাৰ শেষত সন্ধিয়া আদিত্য তালুকদাৰৰ তৃপ্তিৰ একাপ চাহ, হাঁহি ধেমালি আৰু অন্তহীন আড্ডা যেন এইচিৰ প্ৰতিখন বেৰত সাক্ষী হৈ ৰৈ যায় বহুজনৰ বহু জীৱন্ত কাহিনী। সময় বৈ যায় সপোন আৰু যৌৱন। কত সপোন হেৰাই ষ্ট্ৰীট লাইটৰ পোহৰত। এই দিন গানৰ, এই দিন বিপ্লৱৰ, যি বাদ দিয়ে নতুনৰ আকৌ যাত্ৰাৰ।